আজিৰ সাধু বুধিয়ক শিয়াল। এদিন এটা শিয়ালে ভোকত কিবা খাবলৈ বিচাৰি এখন গাঁৱত মানুহৰ বাৰীয়ে ঘৰে লুংলুঙাই ফুৰিছিল। এনেতে সি এঘৰত ভঁৰালৰ চাঙত তলি ফুটা ভগা দোণ এটাত লখিমীলৈ দিয়া পিঠা কিছুমান পালেগৈ। সি টেমাক টেমাককৈ অকটিয়াই পকটিয়াই পিঠাবোৰ খাই শেষ কৰি ভগা দোণটোৰ ফুটাতলিখন ঢাকি দিয়া কলপাতখন মূৰ জোকাৰি চেলেকিবলৈ ধৰিলে। সি মূৰ প্ৰতি চেলেকুটেই কলপাতখন ফাটি ভগা দোণটো তাৰ মূৰেদি ডিঙিত গলমনি হৈ পৰিল। কোনো প্ৰকাৰে শিয়ালটোৱে দোণটো ডিঙিৰ পৰা গুচাব নোৱাৰিলে। শেষত এনে হ'ল যে সি হাঁহ ছাগলী এটাও ধৰিব নোৱাৰা হ'ল, কাৰণ ডিঙিত ভগা দোণটোৰে লটং পটংকৈ সি হাবিৰ পৰা বাহিৰলৈ ওলালেই মানুহে হৈ দিবলৈ ধৰে আৰু নিলগতে তাক দেখিলে সকলোৱে ধৰ গলমনি কাক বুলি শিশু পাল খেদা দিয়ে। এদিন শিয়ালটোৱে হাবিয়ে অনাই বনাই ঘূৰোতে এঠাইত এহাল বাঘ পোৱালি লগ পাই দেখিলে যে সিহঁতৰ আগত কিছুমান মঙহ আছে। ততালিকে শিয়ালটোৱে সেই মঙহকে খাবলৈ বুদ্ধি সাজি নিলগৰ পৰা খৰপোচ কৰি দিনটো জোকাৰি মাত লগালে, হেৰৌ, তহঁতৰ মাৰ বাপেৰ কোলে গ'ল? মই অহাৰ গম পাই পলাইছে হ'বলা। সিহঁত ক'ত আছে ক? শিয়ালটোৰ গেৰেহা কথা শুনি বাঘ পোৱালি দুটাই ভয়ত কোচ মোচ খাই কোমল মাতেৰে উত্তৰ দিলে, আমাৰ আই বোপাই দুয়ো চিকাৰলৈ গৈছে। শিয়ালে ক'লে, বাৰু গৈছে, আহি পালেই মই আহিছিলোঁ বুলি কবিহক। চাচোন, তহঁতৰ বাপেৰে তাহানি এইটো দোণেৰে মোৰ এদোণ ধন ধাৰে আনিলে। আজিলৈকে সি মোক সেই ধন উভতাই দিয়া নাই। মই আজি সৰপৰ ৰ'ব নোৱাৰোঁ, সি আহিলেই তহঁতে তাক এই কথা কবি। মোৰ ভোক লাগিছে, হেৰ কিবা আছে যদি চাচোন, মই খাই যাওঁ। শিয়ালে ই বুলি পোৱালিলৈ বাপেকে থৈ যোৱা মঙহখিনি খাই নিজৰ পেট পূৰাই গুচি গ'ল। নিতৌ বাঘ আৰু বাঘিনী চিকাৰলৈ গ'লেই শিয়ালে আহি পোৱালিকেইটাক ভাবুকি দি টিপতে সিহঁতৰ ভাগৰ মঙহখিনি খাই গুচি যায়। এইদৰে ভালেমান দিন যোৱাৰ পিছত পোৱালিকেইটা শুকাই গৈ চেৰেলা হোৱা দেখি বাঘিনীয়ে কথাটো টক কৰি চালে, ইহঁত কিয় এনেকুৱা হৈছে? আমি ইহঁতলৈ থৈ যোৱা মঙহ আমি ওলাই গ'লে কোনোবা ইহঁতক ফাঁকি দি খায় নেকি? বাঘিনীয়ে এইদৰে ভাবি গিৰিয়েকক ক'লে, শুনিছানে বোলো, আজি তুমি পহু মাৰিবলৈ যাব নালাগে, ময়ে অকলে যাওঁ। আমি নথকাত ইয়ালৈ কোনোবা আহে নে নাহে চাবলগীয়া হৈছে। আজি তুমি লুকাই চাই থাকা। এই বুলি সেইদিনা বাঘক থৈ বাঘিনী অকলে চিকাৰ কৰিবলৈ গ'ল। আন দিনাৰ দৰে সেইদিনাও বাঘ পোৱালিৰ আগত ভগা দোণ জোকাৰি ফাং ফুং ফুংকৈ মঙহ খাবলৈ কাৰবাৰ কৰোঁতেই নিলগত লুকাই থকা বাঘে শিয়ালৰ কাণ্ড দেখি সকলো বুজিব পাৰি হাউৰি মাৰি শিয়ালক খেদা মাৰি নিলে। টেঙৰ শিয়ালে কেতিয়াবা এনেকৈ সি ধৰা পৰিলে কি কৰিব সেই বুদ্ধি আগৰে পৰা আলচি ঠিক কৰি থৈছিল। সেই দেখি সি আগে লৰি গৈ দুফেৰেঙনীয়া গছ এজোপাৰ কেৰেপৰ মাজেদি সৰকি লৰ মাৰিলে। বাঘো কোপেৰে সেই কেৰেপৰ মাজেদি সৰকি যাব খোজোতে কেৰেপত চেপা খাই থাকিল। বাঘে কেৰেপৰ পৰা ওলাবলৈ যিমানকৈ ছাটি পুঠি ধৰ ফৰ কৰিবলৈ ধৰিলে সিমান টানকৈ খাজ খাই সি চেপা খালে। বাঘৰ চিঞৰত হাবি তাল ওপৰ লাগি পৰিল। মহ, গৰু, পহু আদি জন্তুবোৰ চাৰিওফালে লৰি আহি সেইখিনি পালেহি। শিয়াল অলপ দূৰতে থিয় হৈ আছিল। সি বাঘিনীক দেখি ক'বলৈ ধৰিলে, চাচোন তোৰ গিৰিয়েৰক কেনে হালত দিলোঁ। লোকৰ ধন ধাৰলৈ আনি খুজিবৰ মন নগৈছিল, এতিয়া কেনে পালি?
তোকো মাৰিম বাপেৰে। তই ভালে ভালে দিয় যদি মোৰ ধন দে, ধন নাই যদি মোৰ তলতীয়া হৈ থাক। শাক বাচন মানি ফুৰ, নহ'লে তোৰ ৰক্ষা নাই, নিশ্চয় জানিবি। তোৰ পোৱালীকেইটাকো আজৰি কৰিহে এৰিম। এনেতে বাঘটো ধৰ ফৰাই মৰিলে। বাঘিনীয়ে একো উপায় নেপাই শিয়ালৰ অধীন হ'ল। সেইদিনাৰ পৰা শিয়ালে মুকলিমূৰীয়াকৈ নিৰ্ভয়ে পৰৰ মূৰত খাবলৈ ধৰিলে। সি বাঘিনীক চিকাৰলৈ পঠিয়াই আৰু ঠেঙৰ ওপৰত ঠেং তুলি টকচি খায়। ইয়াৰ দিনৰ পিছত বাঘিনীয়ে চোং সলাবৰ হ'ল। বাঘিনীয়ে পোৱালি দুটাক লগত লৈ নৈ এখন পাৰ হৈ আন এখন হাবিলৈ যাবলৈ কাৰবাৰ কৰিছে। শিয়ালো ওলা। বাঘিনী আৰু পোৱালি দুটা নৈত সাঁতুৰি পাৰ হৈছে। শিয়ালেও নিজৰ মান ধৰি ৰাখিবৰ নিমিত্তে মৰো জীও সু আদিকৈ পানীত পৰিল। নৈৰ সোঁতত পৰি শিয়ালে থৰগুটি এৰি তলং ভটংকৈ কক পকাই উটি যোৱা দেখি বাঘিনীয়ে তাক থাপ মাৰি ধৰি লৈ গ'ল। শিয়ালে বামলৈ উঠিয়ে বাঘিনীক ভেকাহি মাৰি ক'লে, তই মোক কেলে তুলি আনিলি? তোক কোনে তুলিবলৈ মাতিছিল? তহঁত তিৰোতাবোৰৰ যদি অকণো বুদ্ধি আছে, বোলো মোক জলকোৱাৰে ইয়াৰে চাইডোন ধন দিব লাগে। সি মোক দেখিলে সদায় পলায়। আজি সি বুঢ়াৰ হাতত চেঙেলি পৰিছিল, তাক দেখা পায়েই ভালকৈ ধৰিছিলোঁ। বোলো আজি মোৰ ধনবোৰ তাৰ পৰা নুলিয়াই নেৰোঁ। সেয়ে দেখি তাৰ সৈতে মোৰ জোটপোট লাগিছিল। তই সকলোবোৰ প্ৰশ্ন কৰিলি। হয়, তইনো কিয় আগভেটা দি ধৰিছিলি কচোন? এইদৰে চল বুদ্ধি কৰি শিয়ালে নিজৰ মান ৰাখি আকৌ বাঘিনীৰ লগতে ঠাই ল'লে। বাঘ পোৱালি দুটা লাহে লাহে জনা বুজা হৈ উঠিল। চিকাৰলৈ মাক আৰু শিয়ালৰ সৈতে পাল বাতি ল'লে। শিয়ালৰ পালৰ দিনা শিয়ালে সিহঁতক নানা চলাহী কথা কৈ গা সাৰে। এদিন শিয়ালে এৰাব নোৱাৰি বাঘিনীৰ সৈতে পহু মাৰিবলৈ ওলাল। শিয়ালে বাঘিনীক ক'লে, মই পহুৰ পতিৰ মুখৰ থাকোঁ, তই সেইফালে গৈ পহু খেদি দেগৈ। পহু মোৰ ওচৰৰে আহিলে আৰু ক'ত সাৰিব? শিয়ালৰ কথামতে বাঘিনীয়ে পহু খেদি দিলে। কিন্তু শিয়ালে পতিৰ মুখত ধেবাং জুৰি পৰি থাকোঁতেই পহুৱে শিয়ালৰ পেটৰ ওপৰেদি লৰ মাৰিলে। গছকত শিয়ালৰ পেটৰ ছাল ছিগি গ'ল। পহু পলোৱাৰ পিছত বাঘিনী শিয়ালৰ ওচৰলৈ আহিলত শিয়ালে তাইক গেঠাই গেঠাই ক'লে, শুনিছনে? হয় শুনিছ? পহুটো এইফালে আহিলত মোৰ এনে হাঁহি উঠিল যে পহু ধৰা দূৰত থাক, মই মোৰ হাঁহিটোকে ৰখাব নোৱাৰিলোঁ। ইমান সৰু পহুটো মই হেন বীৰক ধৰিবলৈ দিয়াত হাঁহিত মোৰ পেট ফুটি নাড়ী ছিঙি ওলাই যাবলগীয়া হৈছিল। এইবাৰো শিয়ালে বুদ্ধিৰে জিকি আকৌ কিছুমান দিন বাঘিনীৰ লগতে বহি খাবলৈ পালে। এইদৰে কিছুমান দিন থাকোঁতে বাঘ পোৱালি দুটাই লাহে লাহে শিয়ালৰ টেঙৰালি বুজিব পাৰি তাক ধৰা পেলাবলৈ চান দিলে। এদিন ৰাতি নিলগত আন শিয়ালে হোৱা দিয়া শুনি এই দোণ পিন্ধা শিয়ালটোৱেও লোভ সামৰিব নোৱাৰি হোৱা দিবৰ মনেৰে বাঘৰ ওচৰৰ পৰা আঁতৰি যোৱাত বাঘ পোৱালি দুটায়ো তাৰ আঁতিগুৰি ল'বলৈ সি নেদেখাকৈ মনে মনে তাৰ পাছে পাছে গ'ল। আৰু যেতিয়া সি আঁতৰ হৈ নিশ্চিন্ত মনে শোৱা দিলে, সিহঁতে তাক ধূৰ্ত শিয়াল বুলি মনত খুকুৰি নথকাকৈ জানিব পাৰি একে চোচাই খেদিনি ধৰি ঠেকেচি মাৰি পেলালে। আমাৰো কাপোৰ কানি ক'লা হ'ল আৰু আমি ঘৰলৈ গুচি আহিলোঁ।